এই দেখিছেনে মোৰ আজি 21 তাৰিখ জানুৱাৰী আৰু ৰাতিপুৱা 7টা বাজিছে। এই মোৰ আঢ়ৈ মাহৰ কষ্টৰ ফল। আঢ়ৈ মাহ হৈছে মাত্ৰ। মই নৱেম্বৰ মাজভাগত আৰম্ভ কৰিছিলোঁ বাল্টি, এইবিলাক ডাঙৰ ডাঙৰ বাল্টি আনি পেলাই খেতি কৰা মাটি চুই থকা মোৰ এটা হবি। গতিকে দেখিছেনে এয়া ফুলৰ সৌন্দৰ্য, ফুল সকলোৱে ভাল পায়। গতিকে ফুলখিনি বেছিদিন হোৱা নাই অৱশ্যে, কিন্তু এই বাল্টিংকেইটা দেখিছেনে, এইবিলাক বাল্টিঙত প্ৰথম মই আৰম্ভ কৰিছিলোঁ ধনিয়া, পালেং, লাও এনেকৈ দিবলৈ। আজি মোৰ বাগানখন অলপমান দেখুৱাব খুজিছোঁ কেনেকুৱা হৈছে। এজোপা বাঁহ গছ, এই দেখিছেনে এই গাত যে এনেকৈ থাকে এই বাঁহটো, নামটো জানিছিলোঁ এতিয়াহে ক'বলৈ মনত পৰা নাই। এয়া ফুল, এজোপা জলকীয়া। এই জলকীয়াজোপাৰ মই কিছুমান কথা ক'ব বিচাৰিছোঁ। মানে কাম কৰি থাকিলে কিছুমান ভুল ধৰিব পাৰি। এই জলকীয়াজোপা মৰিব বিচাৰিছিলে, গোটেই কি হৈছিলে এনেকুৱা হৈ গৈছিলে এই পাতবিলাক মৰি। তাৰপিছত যেতিয়া মই কাটি দিলোঁ, ডালবিলাক ভাঙি দিলোঁ, জলকীয়া নালাগা হৈ গৈছিলে। বহুত পুৰণা এইজোপা, কিন্তু মৰম লাগি উঠাই দিবলৈ মৰম লগাৰ কাৰণে জলকীয়াজোপা ৰাখি আছিলোঁ। এতিয়া মানে কি অকল গোবৰ আৰু বালি মাটি মিক্স কৰি পেলাই দিছোঁ। দিয়াৰ পিছত এই ডাল ভাঙি দিয়াৰ পিছত কি হয়, ধুনীয়াকৈ আকৌ জলকীয়া লগা আৰম্ভ কৰি চাওকচোন। আৰু ইয়াতে কি কৰিছোঁ জানেনে, কিছুমান একদম ঘৰুৱা কিছুমান চিকিৎসা কৰিছোঁ। এনেকৈ পোক কিছুমান লাগে, বগা পোক কিছুমান লাগি যায়, তাৰ কাৰণে মই কিছুমান চিকিৎসা কৰিছোঁ। এই চিকিৎসা মানে আচলতে ইউটিউবৰ বহুত ভিডিঅ' চাই মই অলপ শিকিছোঁ, তাৰো ফল আৰু নিজৰো কিছুমান অভিজ্ঞতা। প্ৰকৃতিক ভাল পাওঁ কাৰণে নিজেও কিছুমান কৰি ল'লোঁ, তাৰ ফল এয়া। মানে কি হয়, কি কৰিছোঁ মই আপোনাক লাহে লাহে দেখুৱাই আছোঁ বস্তুখিনি আপোনালোকক। এজোপা হ'ল বিলাহীও বহুত, যদিও সহজ লগাবলৈ, কিন্তু গছজোপা বচাই ৰখা বহুত কষ্ট। এজোপা হ'ল কণ বিলাহী, এই প্ৰথম পকিছে আৰু প্ৰথম পকা আৰম্ভ হৈছে দেখিছেনে। কিন্তু যেনেকৈ ধৰি লওক লাগিব লাগিছিল সিমানখিনি লগা নাই। ইয়াৰ মোৰ কি ভুল হৈছে, সেই ভুলবিলাক মই লাহে লাহে এতিয়া গম পাই থাকিম। এনেকুৱা কাৰ্টুনত দিছোঁ। এইজোপা হ'ল বেঙেনা দেখি লগা আৰম্ভ হৈছে। বেঙেনা গ্ৰোথ যথেষ্ট ভাল, কিন্তু কি হয় নাজানো আৰু কেনেকৈ পিছলৈ কিবা যদি বেমাৰ আজাৰ হয় এইটো মই নাজানিম, শিকি থাকিব লাগিব। প্ৰথম যিহেতু অভিজ্ঞতা এয়া। তাৰপিছত এইজোপা এই দেখিছেনে, বেঙেনাবিলাকৰ স্বাস্থ্য ভাল। আৰু এই বিলাহীজোপা, এইবিলাক কি হয়, পাতবিলাক এনেকৈ শুকাই যায়, শুকাই গৈ পেলাই বিলাহীখিনি মানে ঠেৰেঙা লাগি থাকে, যেন ডাঙৰেই হোৱা নাই এনেকুৱা নিচিনা অনুভৱ হয়। এজোপা বিলাহী দেখিছে, কিছুমান হৈছে, প্ৰত্যেকজোপা হোৱা নাই। বেছি যেতিয়া ডাঙৰ হয় বিলাহীকেইটা, তাৰ চাগে মাটিৰ পৰা যিখিনি সাৰ লাগে সেইখিনি চাগে ল'ব পৰা নাই নিজে। আৰু এই দেখিছেনে এই বিলাহী, এজোপা গছ এনেই ভালেই হৈ আছে দেখাত, পকা নাই আৰু বেছি ঠাণ্ডাৰ কাৰণে চাগে পকিবলৈ অলপ কষ্ট পাইছে। ৰ'দতহে গছবিলাক বেছি ডাঙৰ হয়। মোৰ মতে অলপ ৰ'দো লাগে, এইকেইদিন অলপ বেছি ঠাণ্ডা। এই কণ বিলাহী। আৰু এটা মোৰ নতুন অভিজ্ঞতা হৈছে কি, বেঙেনা আৰু বিলাহী একেলগে লগাব নালাগে এটা এনেকুৱা সৰু এটা বাচনতে। মানে কি হয়, বিলাহীত বেছি পানী লাগে আৰু বেঙেনাত সিমান পানী নালাগে। গতিকে দুইজোপা গছ যেতিয়া আমি একেলগে লগালে এজোপা গছে কষ্ট বেছি পায়। এইখিনি বেঙেনাবিলাকৰ চেহেৰা ভাল হৈছে দেখিছেনে বাৰু। এজোপা হ'ল আপেল, এজোপা প্লাম, এজোপা কৰ্দৈজোপা বহুত ওখ হৈ গৈছিলে, ডাল ভাঙি দিলোঁ। বেয়া সময়ত ভাঙিলোঁ চাগে, তথাপিতো চাই থাকিব পৰা নাই, ভাঙি দিলোঁ কিয় বোলো ডাল আহিব, লাগি আছিলে কৰ্দৈ। এজোপা মধুৰিআম, কিনি অনা পুলি এইবিলাক। এজোপা হ'ল লং, এইবিলাক ফুল। এজোপা লেচুজোপা চাগে এইবাৰ গৰমত লাগিব নেকি। এই বস্তাত এনেকৈ বিলাহী দিছোঁ। মাটিখিনি সাৰ আছিলে, গতিকে ইয়াতে একো হেৰি কৰা নাই, য'ত যি আছে গুটি চব দি থাকোঁ। এয়া আলু, মিঠা আলু দিছোঁ, এতিয়ালৈকে লৰচৰে কৰা নাই গজিবলৈ। পিঁয়াজ, এতিয়া নহৰু দিছোঁ, হোৱাই নাই, কিন্তু আলুহে গজি উঠিলে। এজোপা ফুল, জবা ফুল, এজোপা ফুল। গতিকে
এইখিনি হ'ল আপোনাৰ ফুল আৰু খেতি একেলগে। ফুলেও চকুৰ সৌন্দৰ্য বঢ়াব আৰু তাতে ফুল ফুলিলে কি হয়, যিটো ফল লগাৰ যিটো পলিনেশ্যন বুলি কয়, সেইটো আপোনাৰ ফুল লগাৰ যিটো মানে আপোনাৰ ফুলৰ পৰা যিটো ৰেণু আহে, সেইটো এই ফুলত পৰা চৰায়ে বা পোক পৰুৱাই সহায় কৰে। সেইকাৰণে ফুল মাজে মাজে লগাই দিব লাগে। আৰু এটা কথা, প্ৰত্যেকজোপা গছৰ তলতে জবা ফুল আপোনাৰ নাৰ্জী ফুল লগাব লাগে। নাৰ্জী ফুলে কি কৰে, এজোপা আপোনাৰ এয়া মোৰ এইজোপাহে পুৰণা গছ। এইজোপা হ'ল আপোনাৰ আজি 4-5-6 বছৰমান হ'ল লাগিছে। যোৱা 3 বছৰত এইজোপা ফল দিছে। 4 বছৰ হৈছে যোৱা বছৰ ফল দিছে। এইবাৰ আকৌ অলপমান কষ্ট কৰি বস্তাত আছিলে, গতিকে ইয়াত মই খুব কণী বাকলি দিছিলোঁ মাটিটোত, গোবৰ আৰু কণী বাকলি, বালি আৰু মাটি। গতিকে সেইটো শুদ্ধ হৈছে যেন লাগিছে মোৰ, কাৰণ 3 বছৰত লাগিছে যিহেতু ফল। আৰু এইকেইটা পুৰণা বাচনত মাটি আছিলে, মাটিখিনি মই এতিয়া ৰ'দত দি এইবিলাক পোক পৰুৱাবিলাক অলপ শুকাব মানে মুকলি কৰি দিছোঁ যোৱাকালি। আৰু ইয়াত ভৰাই দি পেলাই ইয়াতে নতুন নতুন আকৌ এজোপা হ'ল ডালিমজোপা লগা নাই, ফুলাও নাই। এনেকৈ মাটি দিওঁ মই আপোনালোকক দেখুৱাবকৈ খুজিছোঁ মোৰ প্ৰচেছটো শুদ্ধ হৈছেনে নাই। মানে ইয়াতে জাবৰ জোথৰ য'ত যি পাওঁ ইয়াতে দি দিওঁ, তাৰ ওপৰত মাটি দিওঁ। গতিকে এইবিলাক মানে মোৰ নতুন অভিজ্ঞতা। গতিকে ইয়াৰ নেক্সট বছৰ ইয়াৰ ফল পোৱা যাব। কেনেকৈ কি হয়, এজোপা চিকু গছ এই লাগিছে, বাল্টিঙত দিছোঁ। ইয়াতো সেই গোবৰ আৰু মাটি আৰু বালি এইকেইটাই, অইন একোৱে নাই। মানে কোনো বেলেগটো ৰাসায়নিক সাৰটো নায়েই, অইন বেলেগ সাৰো নাই। এইবিলাক এয়া হ'ল আপোনাৰ মটৰ মাহ। এনেকৈ মটৰ বোলে মাটিটো বহুত ধুনীয়া, মানে ভিতৰত নাইট্ৰজেন প্ৰডাকশ্যন বেছি কৰে। গতিকে মই এই যিখিনি মাটিখিনি মই কি কৰিম, বেলেগ হেৰিয়ত মিক্স কৰি দিম। সেইটো উদ্দেশ্যলৈহে মটৰ মানে লগাইছোঁ। আৰু ইয়াত ধনিয়াও লাগিয়ে থাকে, গতিকে ইয়াতে এটা শেষ হ'লে আকৌ এটা লগাই দিয়া উচিত, মানে ভাল হয়। আৰু যদি খাবলৈ ভাল পায়, ধনিয়াটো চবেই ভাল পায়, গতিকে ধনিয়া লগাই থাকিব লাগে। এনেই গুটি সিঁচি থাকিলে য'তে ত'তে হৈ থাকিব, আৰু সময় লাগে ধনিয়া হওঁতে। ইয়াত আপোনাৰ দিছোঁ, এইটো কি কয়, মিঠি দিছোঁহে, গুটি গজা নাই, অলপ গজিব আৰম্ভ কৰিছে। ইয়াতেও কিবা লাই শাক দিছোঁ, বৰলাই। এজোপা হ'ল আপোনাৰ ডাঙৰ বগৰীটো যে, এয়া বহুত লাগিছিলে, কিন্তু এইবছৰ লগাটো কমিছে, কাৰণ এই বাচনটো অলপ সৰু হৈ যেন লাগিছে গছজোপা চাই। সেইকাৰণে মানে এইটো মই সলাই দিম এইবাৰ। নেক্সট বাৰ চাগে ডাল ভাঙি দিব লাগে। ডালবিলাকো কাটি দিছিলোঁ, কিন্তু উচিত যেতিয়া ভাঙিব লাগে তেতিয়া চাগে দিয়া নাই। আৰু এটা মই নতুন মানে শিকি আছোঁ, এই নেমুবিলাক এনেকৈ ধৰি লওক নিজে গজা নেমু। মোৰ ফুল গছৰ লগতে লাগি আছিলে, গতিকে ফুল গছৰ লগত এতিয়াতো ফুলা নাই, আপোনাৰ ডাঙৰো হৈছিলে, কিন্তু মই ইউটিউবত চাইছোঁ যে ডাল ভাঙি থাকিব লাগে খুব। গতিকে ডাল ঠিকছে ভাঙি দিলোঁ। এতিয়া ফুলা আৰম্ভ কৰা নাই, কি হয় চাব লাগিব। এয়াতো দেখিছেনে, এইবিলাক গোবৰ, অইন একো নাই। কণী বাকলি, গোবৰ আৰু আপোনাৰ এই শাক চব্জি। এইজোপা হ'ল চেৰিজোপা আপোনাৰ লাগিছিলে, বেছি লগা নাই। চেৰি নালাগে নেকি বেছিবিলাকতো, মই দেখোন ভিডিঅ'বিলাকতো খুব বেছি চেৰি লাগি থকা দেখা নাই। আৰু এইজোপা হ'ল আপোনাৰ কি আছিলে, সৰু সৰু ননী গছ লাগে, খুব লাগে এইজোপা। আৰু এইকেইটা দেখিছেনে, একো এৰা নাই। ইয়াৰ আপোনাৰ বেছি পইচা খৰচ নকৰোঁ বুলিয়ে এইবিলাক লেপ তুলি কম্বল সোমোৱাই থোৱা যে এইবিলাক আহে, তাতে ফাটি গৈছে। গতিকে ইয়াতে মাটি ভৰাই পেলাই এই খেতি জলকীয়া দিছোঁ, আৰু হয়নে নহয় এই বিলাহী, ইয়াত ধনিয়া দিছোঁ। এতিয়া ভেন্দি দিম লাহে লাহে। ধনিয়াও লাগি থাকিব, আৰু মাজে মাজে ভেন্দিও হ'ব। এইবাৰ পদুম লগোৱাৰ প্ৰচেছটো হোৱা নাই নিচিনা লাগিছে মোৰ। পাতবিলাক অলপ শুকাই গৈছে, গতিকে পদুমৰ এইটো শিকি ল'ব লাগিব, কেনেকৈ পদুম মানে ভালকৈ ৰাখিব পাৰি। অলপ মোৰ শুদ্ধ হোৱা নাই চাগে, পাতবিলাকতো এনেকুৱা হৈ যাব নালাগে। আৰু এয়া আপোনাৰ এইবিলাক চব মই নিজে মানে প্লাষ্টিক কিনি আনি, মিটাৰ হিচাপে প্লাষ্টিক কিনি আনি এনেকৈ বেগ বনাই লৈছোঁ, ছাটৰ ওপৰত যিহেতু। গতিকে এনেকৈ বিলাহী এবাৰ খালোঁ ইয়াতে, মৰিচা, তাৰপিছত ধনিয়া, লাই, পালেং চব হৈছিলে। এইবিলাক এতিয়া খালী কৰি লাহে লাহে গৰম দিনৰ যিটো খেতি সেইবিলাক দিম। এইবিলাক চব আজি মানে মাটিখিনি হেৰি কৰি থৈছোঁ। এইবিলাকত আকৌ নতুনকৈ গুটি দিম, যি এতিয়া হয় গৰম দিনত। এয়া নতুন
গৰম দিনৰ খেতিৰ প্ৰথম আৰম্ভ হৈছে আৰু কোমোৰা, ৰঙালাও, পানীলাওজোপা বহুত দিনৰ মূৰত গৈ পেলাই চাংখন পাইছেগৈ কোনোমতে ঢুকি। নিজে বনোৱা চাং দেখিছে এখন। তাৰপিছত মটৰো চবতে দি থৈছোঁ, কাৰণ এইটো মই এটা মোৰ মানে নতুন ৰিচাৰ্চে যে মটৰে বোলে মাটি ভাল কৰে, সেইটো জানিবৰ কাৰণে য'তে ত'তে মটৰ দি দিছোঁ। এইবিলাক দেখিছেনে? চব ইয়াৰ মই পলিথিন বেগ বনাই ডাঙৰকৈ বহলকৈ আৰু তলত কিবা পাৰিও দিছোঁ কাঠ। গতিকে এনেকৈ খেতি কৰিছে। বহুত ধুনীয়া হৈছিলে খেতি। মৰিচা, লাই, পালেং চব হৈছিলে। এইবাৰ মানে এইবিলাক ছেকেণ্ড বাৰতহে। মানে মই এটা কথা শিকিছোঁ ইয়াত, এতিয়া হেৰি দিছোঁ, দেৰি হ'ল দিয়া। বিট আৰু গাজৰ দিছোঁ। ইয়াতে গাজৰ দিছোঁ, ইয়াতে বিট দিছোঁ। এইবিলাক বিট গুটিতে আছে, দিয়াৰ প্ৰচেছ হোৱা নাই। এইবিলাক দিছোঁ, এইটো নতুনকৈ ইয়াতে মই কৈছোঁ যে এইবিলাক যি পাওঁ জাবৰ তাৰ ওপৰত মাটি দিম এতিয়া। মানে এই কথাখিনি শুদ্ধ হৈছে নে নাই সেইটো জানিবলৈ মই এতিয়া ভিডিঅ'টো বনাইছোঁ এইটো কাৰণত, যাতে এইটো হেৰাই নাযায় নেক্সট বছৰ এই বস্তুখিনি। এইটো এটা দেখিছেনে? এনেকৈ য'তে ত'তে মই বহুত আচলতে চাটখনত যি মন যায় তাকে কৰিব পাৰি। অলপ ডাঙৰো পালেং, বিলাহী এনেকৈ আপোনাৰ চব দি দিছোঁ। আৰু এই এজিলমিল শাকটো নিজে হৈছে। তাৰপিছত মটৰ, এইবিলাক পলিথিনত ভৰাই দিছোঁ মটৰ। এনেকৈ পালেংখিনি আজি উঠাই দিলে আকৌ হেৰি হ'ব। ভালেই হৈছে পালেংখিনি দেখিছেনে? এয়া অকল গোবৰ মাটি, এয়া হেৰি মানে খেতি। আৰু এয়া বাবৰি দিছিলোঁ, এবাৰ খাই লৈ পেলাই বাবৰিখিনি আৰু এতিয়া আকৌ এবাৰ খালে আৰু এইখিনি উঠাই দিব পৰা হ'ব। তাৰপিছত ইয়াতে মই আকৌ এই মাছৰ কাৰ্টুনবিলাকত দেখিছোঁ এনেকৈ লাইন পাতি ইয়াতে গুটি দিছোঁ। ইয়াত গজিলেহে দেখুৱাম আৰু এতিয়াতো চাই লাভ নাই। ঠিক তেনেকৈ আপোনাৰ মাটিবিলাক কেনেকৈ বনাব লাগে সেই কথাটো শিকিবৰ কাৰণে মানে অলপ নতুন এই বেঙেনা দিছোঁ। ইয়াতো অকল ছাগলী গোবৰ দিছোঁ, ইয়াত বহুত ছাগলী গোবৰ দিছোঁ। এই বেঙেনা, এই বগা বেঙেনাটো যে সেই বেঙেনাটো। আৰু এইটো কেপচিকাম বহুতৰে মৰি যায়, মোৰো মৰি যায়। এইবাৰ সেইকাৰণে চকুৰ পৰা অকণ আঁতৰাই থৈ পেলাই যাতে বেছিকৈ চাই নাথাকোঁ, পানী খুব বেছিকৈ দি থাকোঁ দেখি থাকিলে, সেইকাৰণে আঁতৰাই থৈছোঁ। এই বেঙেনা আৰু অমিতাৰ পুলিও দিছোঁ। এইবিলাক মানে চাই কি হয় চাওঁ আৰু অহা বছৰ ইয়াৰ বস্তুখিনি গম পোৱা যাব যে কি ভুল কৰিলোঁ আৰু কি শুদ্ধ কৰিলোঁ। এয়া হ'ল মোৰ এই বছৰৰ 3 মাহৰ মূৰীয়া কষ্ট।